ফাৰ্ষ্ট গেট এইফালেদি আমি নৰ্থ লখিমপুৰ ইউনিভাৰ্চিটিত আমি এণ্টাৰ কৰিব পাৰিম, সোমাবলৈ পাৰিম। এইখনৰ লগত গেটখনৰ লগতে ATMৰ ব্যৱস্থা আছে। কোনোবা যদি পইচা ওলাব বিচাৰে, কিবা কাৰণত পইচা ওলাব পাৰে। গেটৰ ভিতৰত সোমোৱাৰ পাছত আমি চকীদাৰ খুৰাক লগ পাম। খুৰাজনে ইয়াতে থাকিব আৰু কিবা যদি আমি কলেজৰ নহয় বা আউট বা ক্লাছ বা টিচাৰ নহয়, বেলেগ কামত আহোঁ, আমি ইয়াতে ছিগনেচাৰ কৰি যাব লাগিব। তাৰ লগতে আমাৰ বাইক ষ্টেণ্ড ইয়াতে। তাৰে বাইক স্কুটি থোৱা হয়। এইটো গাৰ্লছ স্কুটি, গাৰ্লছৰ স্কুটিৰ কাৰণে ষ্টেণ্ড এইটো। আৰু ওচৰলৈ যাব চেষ্টা কৰিম মই। আৰু এইটো বাইক ষ্টেণ্ড ফৰ বয়জ, এইটো গাৰ্লছৰ কাৰণে আৰু এইটো বয়জৰ কাৰণে। দেখা পাম কলেজ তথা ইউনিভাৰ্চিটিখনৰ মেপ। ইয়াতে আমি চাব পাৰিম ক'ত কি আছে, ক'ত কোনটো বিল্ডিং আছে, কোনটো জেগাত কি আছে, হোষ্টেল আছে নে কি আছে, আমি ইয়াত এই মেপটোত চাই আমি গম পাব পাৰিম। ইয়াৰ লগতে ইয়াৰ আৰু এটা স্কুটি ষ্টেণ্ড ফৰ গাৰ্লছ, ইয়াতে স্কুটি ষ্টেণ্ড কৰিব পাৰিব। এইটো আমাৰ মেথছ ডিপাৰ্টমেণ্ট, গণিত বিভাগ। এইটো আমাৰ গ্ৰন্থাগাৰ। অহাৰ পাছতে ইয়াত গ্ৰন্থাগাৰ পাব, মানে লাইব্ৰেৰী, কলেজৰ লাইব্ৰেৰী, ইউনিভাৰ্চিটিৰ লাইব্ৰেৰী ইয়াতে। আৰু এই ভিতৰেদি সোমাই গ'লে প্ৰথম ফ্ল'ৰতে আমি লাইব্ৰেৰীখন পাম। যেতিয়া আহে কোনোবাই যদি চিনি নাপায়, এইপানেদি সোমালে আমি লাইব্ৰেৰীখন পাম। সেইটো এটা আমাৰ বিল্ডিং আৰু তাত আছামিজ ডিপাৰ্টমেণ্ট আৰু ইংলিছ ডিপাৰ্টমেণ্ট পাম। এটা আমাৰ এন্থ্ৰপলজি ডিপাৰ্টমেণ্ট, ইয়াতে এন্থ্ৰপলজি ডিপাৰ্টমেণ্ট নৃতত্ব বিভাগ আছে। এইটো আমাৰ আৰু এটা ডিপাৰ্টমেণ্ট, এন্থ্ৰপলজি ডিপাৰ্টমেণ্ট। ইয়াৰ পাছতে ইয়াৰ ফ্ৰণ্টতে আপোনাৰ এই ৰাস্তা দি সোমাই যোৱাৰ পাছত আমি পাম এডমিনিষ্ট্ৰেটিভ বিল্ডিং। এইটো হ'ল এডমিনিষ্ট্ৰেটিভ বিল্ডিং। ইয়াৰ ওপৰতে আমি আমাৰ ইউনিভাৰ্চিটিৰ প্ৰিন্সিপাল ছাৰক পাম। আৰু ইয়াত সোমালে আমি প্ৰিন্সিপাল ছাৰ লগ পাম। ইয়াৰ পাছতে আমি আহি আমি বুক ষ্টল এখন পাম। আমাৰ মহাবিদ্যালয়খনৰ গ্ৰন্থালয় তথা বুক ষ্টল, ইয়াতে আমি কিতাপ কিনিব পাৰিম। ইয়াৰ পাছতে আমি অকণমান অহাৰ পাছত ইয়াতে কম্পিউটাৰ দোকান, জেৰক্স মেৰক্স ইয়াতে কৰিব পাৰিম। তাৰপাছত জেৰক্স কৰা দোকানখনৰ লগতে আমি আমাৰ যিটো আমাৰ নৰ্থ লখিমপুৰ কলেজ ষ্টুডেণ্ট ইউনিয়ন তথা আমাৰ যি ষ্টুডেণ্ট ইউনিয়ন আছে, তাৰ অফিচখন আমি ইয়াতে পাম। এইটো ষ্টুডেণ্ট ইউনিয়নৰ অফিচ, আমাৰ নৰ্থ লখিমপুৰ কলেজৰ ষ্টুডেণ্ট ইউনিয়নৰ অফিচ। তাৰ পাছতে আমি অকণমান আমাৰ টিচাৰ্ছ কমন ৰুম। ইয়াত আমাৰ টিচাৰ্ছ কমন ৰুমৰ পাছতে লগতে আমাৰ গাৰ্লছ কমন ৰুম লাগি আছে। প্ৰথম পাম আমি জেৰক্স কৰা দোকানখন, পাছত ইউনিয়ন বডি অফিচ, টিচাৰ্ছ কমন ৰুম, তাৰপাছত গাৰ্লছ কমন ৰুম ইয়াতে। এইখন আমাৰ এখন গেট, এইফালেদিও আমি কলেজ আহিব পাৰিম। এইটো গেটৰ কেতিয়াবা খোলা হয়। আৰু এটা বিল্ডিং আমাৰ আৰু এইটো আমাৰ একাডেমিক কোঅৰ্ডিনেটৰৰ অফিচ, ভাইচ প্ৰিন্সিপালৰ অফিচ হয় এইটো।
তাৰপাছতে আমি এইটো আমাৰ কলেজৰ কেণ্টিন। ইয়াতে কিবা চাহ পাতি কিবা পৰঠা চৰঠা ইয়াত বনোৱা হয় কেতিয়াবা কেতিয়াবা, ইয়াতে খাব পাৰে। আৰু চাহ মাহ কিবা ইয়াত থাকিলে ইয়াত খাব পাৰে। এইটো আমাৰ কলেজৰ কেণ্টিন হয়। ইয়াৰ পাছতে আমি অডিটৰিয়ামলৈ যাম। আমাৰ অডিটৰিয়াম ক'ত আছে আমি চাম। এনেকৈ আমি গৈ থাকিলে আমি আমাৰ অডিটৰিয়াম যি ৰংঘৰ অডিটৰিয়াম আমি ইয়াতে পাম। ভিতৰত আজি এতিয়া বন্ধ আছে, নহ'লে আপোনালোকক মই ভিতৰতো দেখালোহেঁতেন, বাট বন্ধ আছে যিহেতু দেখাব নোৱাৰিম। এইটো আমাৰ অডিটৰিয়াম। ইয়াত যদি কেতিয়াবা আহে ভিজিট কৰিব পাৰে। আৰু যদি ইয়াতে এডমিশ্যন লয় তেতিয়াহ'লে আপোনালোকে অডিটৰিয়াম বুলি ইয়াতে লিখা থাকিব, আপোনালোকে চাব পাৰে আমাৰ কলেজখনৰ অডিটৰিয়াম। আমাৰ ধুনীয়া পৰিৱেশ, ইয়াতে বহিব পাৰে। তাতো বহিব পৰা ব্যৱস্থা আছে। আপোনালোকৰ ইয়াত যদি বৰষুণ দিয়ে তেন্তে আপোনালোকে তাত বহিব পাৰে, ৰ'দো নপৰে। বহিব পৰা ব্যৱস্থা ঠায়ে ঠায়ে কৰা হৈছে, যাতে ষ্টুডেণ্টসকল যেতিয়া অফ ক্লাছ থাকে তেতিয়া বহি কিবা ডিছকাশ্যন কৰিব পাৰে বা ইত্যাদি ইত্যাদি। আহি এক্সামটো দি তই ঘৰত ক'লি নি? এই গেটখনৰ লগতে আপোনালোকে ডাইৰেকশ্যন দেখা পাব যে ক'ত কি আছে। ইয়াতে কিবা কিবি লিখা আছে, ৰ'দৰ কাৰণে যাতে ভালকৈ দেখি পোৱা নাই আপোনালোকে। ক'ত কি আছে ডাইৰেকশ্যন অকণমান দেখুওৱা আছে ইয়াত। ডেপটপ বটানী এফালে আছে, বাস্কেটবল ষ্টেডিয়াম এফালে আছে, জিমনেছিয়াম হল এফালে আছে। সেইবোৰ আপোনালোকে দেখা পাব। এইটো এটা ষ্ট্ৰেণ্ড। এইটো আমাৰ ভইচ কমন ৰুম। যিহেতু গাৰ্লছ কমন ৰুম দেখালোঁ, এতিয়া আমাৰ ভইচ কমন ৰুম হ'লে এইটো ওপৰতে লিখা আছে, চাব পাৰে ভইচ কমন ৰুম। আমাৰ ভইচ কমন ৰুম হয়, ভইচৰ কাৰণে ল'ৰা চেম্বুডৰ ব্যৱস্থা হ'ব। আৰু যি আছে আপোনালোকে ইয়াতে পাব ল'ৰাসকলৰ কাৰণে, ভইচৰ কাৰণে। এইটো আমাৰ দেখিছিলে এটা ডাইৰেকশ্যন দিয়া আছিলে বটানী ডিপাৰ্টমেণ্ট বুলি। ইয়াত বটানী ডিপাৰ্টমেণ্ট লিখা আছে। বটানী ডিপাৰ্টমেণ্টৰ ফ্ৰণ্টতে আপোনালোকে পাব পলিটিকেল চায়েন্স ডিপাৰ্টমেণ্ট, যোনটো মোৰ ডিপাৰ্টমেণ্ট হয়। মই ইয়াৰ পলিটিকেল চায়েন্সৰ ষ্টুডেণ্ট। আপোনালোকে ৰুমবোৰ পাব পলিটিকেল চায়েন্সৰ। এইটো পলিটিকেল চায়েন্স ডিপাৰ্টমেণ্টৰ অফিচত। ইয়াত মই ডিপাৰ্টমেণ্টবোৰ বিশেষকৈ মই দেখাব চেষ্টা নকৰোঁ, কাৰণ ডিপাৰ্টমেণ্ট বহুত আছে। দেখাব গ'লে ভিডিঅ'টো বৰ লং হৈ যাব। যেতিয়া আপোনালোকে ইয়াত এডমিশ্যন ল'ব, ডিপাৰ্টমেণ্টবোৰ আপোনালোকে নিজে চাব পাৰিব, বা ইয়াত আহিলে নিজে আপোনালোকে বিচাৰি চাব পাৰিব। এইটো হ'ল আমাৰ গ্ৰাউণ্ড, যোনখন আমাৰ ফিল্ড, আমাৰ ইউনিভাৰ্চিটি তথা আমাৰ কলেজখনৰ যি ফিল্ড আছে এইখন। ইয়াতে চব কি ধুনীয়া ট্ৰেক আছে, বৰ ডাঙৰ ফিল্ড। সেইটো চাইডে আমাৰ ভইচ হোষ্টেল আছে, আৰু ফিল্ডৰ এইটো চাইডে আমাৰ গাৰ্লছ হোষ্টেল আছে, হোষ্টেলবোৰ আছে। আৰু এইটো আমাৰ নৰ্থ লখিমপুৰৰ কলেজৰ স্বাস্থ্য কেন্দ্ৰ। ফিল্ডৰ লগতে স্বাস্থ্য কেন্দ্ৰটো আছে। এইটো আমাৰ ডেপটপ ফিজিকেল এডুকেশ্যন ডিপাৰ্টমেণ্ট এফালে আছে। বাস্কেটবল কোৰ্টৰ ফ্ৰণ্টতে এইটো আমাৰ হ'ল ভলীবল কোৰ্ট। এইটো আমাৰ ভলীবল কোৰ্ট হয়। চাইডতে ডাষ্টবিন আছে, কিবা লেতেৰা চেতেৰা ইয়াতে পেলাব পাৰিব। আৰু আকৌ ইয়াত বহা চিট।
ইয়াৰ পাছতে আমি এই বহা চিট আৰু পাব। ইয়াতে বহা চিট আছে যিমান যাই থাকিব। টি ষ্টল এটা পাব। ইয়াতে কেতিয়াবা কিবা চকলেট মকলেট অথবা কিবা কিবি পোৱা যায় আৰু চাহো কেতিয়াবা খাব পাৰিব ইয়াত। এইটো আমাৰ ফিল্ডটো চাব পাৰে, বহুত ডাঙৰ ফিল্ড। এতিয়ালৈকে শেষেই নহয়, বহুত দূৰ যাব লাগিব। এইটো মই ক'লোঁ এইটো চাইডে তোমাৰ আপোনালোকৰ গাৰ্লছ হোষ্টেল আছে আৰু এইটো সেইটো চাইডে আমাৰ বইজ হোষ্টেল আছে। দুটা চাইডটো দুপাৰ্ট আৰু এইটো আমাৰ ইনডোৰ ষ্টেডিয়াম। এইটো ইনডোৰ ষ্টেডিয়াম। ইয়াতে বেডমিণ্টন খেলা হয়। এইটো বহা চিট, বেডমিণ্টন খেল চাব পাৰিব আপোনালোকে বহি বহি। এইফালে বেডমিণ্টন কোৰ্ট আছে। এইটো টেবল টেনিছ কোৰ্ট, এইটো বেডমিণ্টন কোৰ্ট। কিবা বনাই থোৱা আছে ইয়াতে। কিবা কিবি বনোৱা আছে খেলৰ লগত ৰিলেটেড, আপোনালোকে চাব পাৰে ইয়াতে। ইনডোৰ গেমছৰ সোমোৱা এণ্টাৰ কৰা দৰ্জাৰ কাষতে আপোনালোকে চাব পাৰিব। ইয়াতে কিবা কিবি বনোৱা আছে খেল লগত ইনডোৰ গেমছৰ। চাইডে দুটা চাইডে আছে আৰু ইফালে ইনডোৰ গেমছত আপোনালোকে সোমাব পাৰিব। খেলা ঘৰ বুলি লিখা আছে অসমীয়াত। এখন গাৰ্লছ হোষ্টেল। এইটো এখন গাৰ্লছ হোষ্টেলখনৰ বিল্ডিং। আৰু এইফালে আমি সেইটো চাইডে এইটো চাইডে গাৰ্লছ হোষ্টেল আছে আৰু সেইটো চাইডে আমি ইয়াৰ বিল্ডিংবোৰ দেখিছে, সেইটো চাইডে আমি বইজ হোষ্টেল পাম। আৰু এইটো চাইডে আমি গ'লে গাৰ্লছ হোষ্টেল আৰু সেইটো চাইডে আমি বইজ হোষ্টেল। কিবা কিবি আঁকা আছে হোষ্টেলৰ ৱালখনত। এইটো চাইডে গাৰ্লছ হোষ্টেল, এইটো ছেকেণ্ড। সেইটো এটা গাৰ্লছ হোষ্টেল, সেইটো এটা গাৰ্লছ হোষ্টেল। এই পানী গ'লে আমি সিটো পাৰে গ'লে এনেকৈ সিটো পাৰে গ'লে আমি বইজ হোষ্টেল। বৰ ডাঙৰ ফিল্ড আপোনালোকে চাব পাৰে। শেষেই হোৱা নাই এতিয়ালৈকে, কিমান ডাঙৰ ফিল্ড। এইটো দৌৰা ট্ৰেক হয়, এইটো চাব পাৰে। 1 2 3 4 এনেকৈ লিখা আছে। তাৰপাছত আমি পাই যাওঁ আমাৰ বইজ হোষ্টেল। কৈছিলোঁ সেইটো চাইডে আপোনালোকৰ গাৰ্লছৰ হোষ্টেল আছে আৰু এইটো চাইডে আমি ষ্টাৰ্ট হ'ব এতিয়া বইজ হোষ্টেল। দুটা চাইড, দুটা পাৰ। বইজ হোষ্টেল। তোমাৰ বইজ হোষ্টেল ইয়াতে